গাইজ ওয়েলকাম টু ৰহলা ব্লগ গাইজ বহুত দিনৰ মূৰত আজি এটা নতুন ভ্লগতে আপোনালোকক স্বাগতম জনালো মানে বহুত দিন ভ্লগ চক দিয়া নাছিলো মানে বহুত বিয়া চিয়া আছিল তাৰ কাৰণে ভ্লগ চক বনাব পৰা নাই আৰু বেছি কণ্টেণ্ট নাই বাকী ই বগৰী খাই আছে তো গাইজ আজি হল 22 জানুৱাৰী ভিডিঅ'টো যদি আপোনালোকে আজি চাই আছে গমে পাইছে আজি হল ৰাম মন্দিৰৰ উদ্বোধন কৰিব সো আপোনালোকে ৰাম মন্দিৰৰ উদ্বোধনক লৈ উৎসাহিত হৈ আছে নে নাই এটা কমেন্ট কৰি দিয়ক আজি দিনটো আমাৰ ভাৰতৰ কাৰণে এটা ঐতিহাসিক দিন হিচাপে পৰিচিত হ'ব আমিতো বহুত এক্সাইটেড আপোনালোকে কিমান এক্সাইটেড সেইটো কমেন্টত জনাওক যাৰ কমেন্টটো আমাৰ বেছি ভাল লাগে সেইটো কমেন্ট পিন কৰি দিয়া হ'ব সো গাইজ ব্লগটো চাই থাকক সো গাইজ এয়া চাই লওক আমাৰ নলবাৰী সত্ৰ শিৱ মন্দিৰ ইয়াতো অলপমান কিবা সৰুকে আয়োজন কৰিছে এতিয়া আমি যাইছো হৰি মন্দিৰত ইয়াত এতিয়া নুসুমাও আৰু ইয়াত এনে চাই লওক আপোনালোকে বাহিৰৰ পৰা বলক আমি এতিয়া যাওঁ হৰি মন্দিৰলৈ সো গাইজ আমি কৃষ্ণমূৰ্তি ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলোঁ চাহ তাহ খাই কেনে মই পৰঠা ওলাই দুটা চিংৰা আছে আৰু ই ফাইনেলি হেলমেটটো বদলা লাগদক গাইজ কিবা মানুহটো বেলেগ বেলেগ লগা আছে ঐ হেলমেটটো মোৰ লগত নিলো বেছি গম পা না মোৰ গাড়ীখনৰ লগত নিলো মোক দি হেলমেটটো এয়া চাই লওক গাইজ নলবাৰী আন্তঃৰাষ্ট্ৰীয় ভোগ বিতৰণ কৰি আছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে গোটেই দোকান পোহাৰ বন্ধ গাইজ কিন্তু মানুহৰ সমাগম চাই লওক বলক এতিয়া আমি যাওঁ হৰি মন্দিৰত চাওক এই গাইজ গোটেই নলবাৰী বন্ধ দোকান পোহাৰ চব বন্ধ এই দুই এখন ক'ৰবাত খোলা আছে মাজে মাজে কিন্তু প্ৰায় ভাগ দোকানেই বন্ধ এখন দোকান খোলা আছে ইয়াতে এইবিলাক চাই লওক ভোগ বিতৰণ আমি আহি পালোঁ বৰ্তমান হৰি মন্দিৰৰ ভিতৰত ইয়াত কি কি প্ৰস্তুতি চলিছে ৰাম মন্দিৰৰ উদ্বোধনক লৈ আপোনালোকক দেখাওঁ আমিও চাওঁ বলক এইফালে কিবা অলপমান চলি আছে বলক আগে চাই এইফালে এয়া চাই লওক গাইজ ৰাম মন্দিৰৰ এটা ডেমো বনাইছে মানুহে কিছু তামচা ফূৰ্তি কৰিছে গাইজ এইফালে কিবা অলপমান আয়োজন চলি আছে বলক তাতে যাওঁ আহিলোঁ ইয়াতে এয়া চাই লওক গোটেইখিনি মানুহে লগ লাগি একেলগে নিউজত চাই আছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা এয়া চাই লওক অযোধ্যাত দেখাই আছে আৰু এইফালে চাই লওক গাইজ প্ৰজেক্টৰত দেখাই আছে নিউজ লাইভ চেনেলত গাইজ আপোনালোকে দেখিলে হৰি মন্দিৰত কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে ৰাম মন্দিৰ উদ্বোধনক লৈ তো হৰি মন্দিৰত এইখিনি আছিল আৰু আমি বেলেগ মন্দিৰত যাব চেষ্টা কৰিম যদি যোৱা হয় আপোনালোকক দেখাম বাকী আমাৰ অলপ কাম আছে গাড়ী যোৱা কাম আছে আৰু মোৰ অলপ কাম আছে ডক্টৰ তাতে সেইখিনি যাওঁ তো গাইজ আমি আহিলোঁ বৰ্তমান বালিগুচি বৰবৰী বৰবৰী বুলি কয় ইয়াত মানে এইখন যিখন দলং দেখিছে আপোনালোকে দলং দেখিছে ইয়াত মানে এটা পৰিয়ালৰ মৃত্যু হৈছে মানে গাড়ী একদম কুঁৱলী আছিল পূৰা ঠাণ্ডা আছিল ঠাণ্ডা থাকোঁতে পূৰা কুঁৱলীত দেখা নোপোৱা হৈছিল গাড়ীখন আহি ইয়াত নুমি গৈছে তলত নুমি গৈছিল নুমি যোৱাৰ ফলত গোটেই পৰিয়ালটোৰ এজনো নাবাছিলে চাৰিজন লগ আছিল চাৰিজন গোটেই মৃত্যু হৈছে চ' তেওঁলোকৰ সোঁৱৰণত মানে সেই পৰিয়ালটোৰ সোঁৱৰণত এই মন্দিৰটো বনোৱা হৈছে যোগেশ্বৰ দেৱালয় যাতে ইয়াত আৰু কোনো বাধা বিঘিনি নহয় সেই হিচাপত বনোৱা হৈছিল আমি মানে ইনফৰমেশ্যন পাইছিলোঁ ইয়াতো ৰাম মন্দিৰ উদ্বোধনক লৈ কিবা কিবি হ'ব বুলি শুনিছিলোঁ কিন্তু আমি ইনফৰমেশ্যনটো ভুল পালোঁ ইয়াত আহিলেও তথাপিও আপোনালোক মন্দিৰটো দেখুৱাই দিলোঁ এইটোৱে হ'ল সেইটো মন্দিৰ এইটো মন্দিৰ তেখেতৰ পৰিয়ালটোৰ মুৰব্বীজনৰ নাম আছিল কাশীনাথ শৰ্মা গতিকে তেওঁৰ সোঁৱৰণে এই মন্দিৰটো বনোৱা হৈছে যাতে ইয়াত কোনো বাধা বিঘিনি নহয় সেইকাৰণে এই মন্দিৰটো বনোৱা হৈছে এইখন দলং ঠাণ্ডা দিনত এক্সিডেণ্টটো হৈছিল গোটেই গাড়ী দি পাল্টি গৈছিল তলত পৰিছিল মৃত্যু গৈছিল এজনো নাবাছিলে চ' আমি আহিলোঁ